ৰ'দক বিচাৰি আহিছিলোঁ সিদিনা ঘৰৰ পৰা। পৰি আছিল বাৰান্দাত গ্ৰিল আৰু খুটাবোৰৰ দীঘল গাত। ৰ'দক নেদেখিলোঁ, দুৱাৰ খুলি আহি পালোঁ বা। চিকমিকাই আছিল পদূলিত এজোপা কথনাত, পাতে লুকুৱাই থলে তাৰ ভাগৰ ৰ'দ। নেদেখি পাৰ হৈ আহিলোঁ পোহৰ পৰা সেই বাট ৰ'দক বিচাৰি। ডিঙি মিলি প্ৰাৰ্থনাত বহি আছিল বাঘবোৰে ৰ'দৰ বাবে। পুখুৰীত মাছবোৰে, সাপ আৰু ভেকুলীবোৰে কোনেও দেখুৱাই নিদিলে সিহঁতৰ ভাগৰ ৰ'দ। পোহৰত বুৰি থকা বাটটোৰে আঙুলিয়াই ক'লে, এই বাটে যোৱা, গৈ গৈ যি পাবা সেয়া ৰ'দ, থৈ থৈ যি যাবা সেয়াও ৰ'দ। এনেকৈ ৰ'দক বিচাৰি পথাৰ পাৰ হৈ পালোঁ বহু পথাৰ, বহু নদী, বহু সাগৰ, কত নাই ৰ'দ। ৰ'দ নিৰুদ্দেশ। পোহৰক পিঠিত পেলাই ঘামত তিতি ৰৈ আছিল পাহাৰ। উপজি হেনো ৰ'দ গাভৰু হৈছিল সধবা বিধৱা। ৰ'দ শিশু আৰু বৃদ্ধ, ৰ'দ ল'ৰা আৰু ছোৱালী। ভয়ানক যুক্তিযুদ্ধ এখন খাম কাটি মানুহবোৰ ভাগৰিছিল ৰ'দৰ লিংগ নিৰ্ণয় কৰি। ৰ'দক নেদেখা বাবেই এই যুঁজ, ৰ'দক নেদেখা বাবেই এই যুক্তি। ক'লা দীঘল চুলিৰ বঙালী লোক এজনে ক'লে, ৰ'দ গে। গেৰ বৰণ আৰু বৰ্ণনা বিচাৰি মানুহবোৰ এখন পাৰ্কলৈ গ'ল। বুকুৰ অৰণ্যত হেঁপাহ উৰুৱাই দুগৰাকী ছোৱালী ৰৈ আছিল নিলগত এহাল ল'ৰা। আটাই ভাল পাই ৰ'দ। একান্ত প্ৰিয়জনৰ বাদে ৰ'দেই হেনো দেখিছিল সিহঁতৰ সৰ্বস্ব দেহ। কথাৰ মূৰত কথা এটা উলিয়াই কোনোবাই ক'ল, ৰ'দ কোনো চৰিত্ৰ হ'লে কাহানী বাই হেৰুৱালো হৈ আমাৰ সতীত্ব। যিহেতু সুৰুঙাৰে সোমাই নীলাজ ৰ'দেই হেনো চুই থাকে তাহাঁতৰ শৰীৰ। মানুহবোৰে বুজি পালে। পাৰ্কৰ পৰা কোৱাকৈ কৰি সিহঁতো সুধিল, ৰ'দ ল'ৰা নহয়, ৰ'দ ছোৱালী নহয়। সমানকৈ ভগাই নল'বলৈ ৰ'দ সমকামীও নহয়। আচলতে ৰ'দৰ কোনো চৰিত্ৰই নাই। লিংগ নিৰ্ণায়ক ৰ'দৰ এই যুঁজ, এই যুক্তিৰ সেয়েহে মানুহবোৰ ঘৰাঘৰি হ'ল। আৰু মই পোহৰে পৰা ঠাই টুকুৰাত বহি ভাবি থাকিলোঁ, সূৰ্য যদি সমকামী, তাৰ ঔৰসত উপজা ৰ'দ বাৰু কি?